আসসালামু আলাইকুম এভৰিৱান আজি হৈছে ৰমজান ডে 15 আল্লাহে কত আজি 15টা ৰজা সম্পূৰ্ণ হ'ল গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো আজি প্ৰথমে কাটিব লৈছো বেঙেনা আজি যদি ৰমজানৰ দিন নহয় অন্য দিন হ'ল হয় মই পিছে এটো পুৰি হনা কৰিয়ে খালোহেতেন পিছে এতিয়া হেতু কৰিব নোৱাৰি হেতু কাৰণে স্লাইস কে কাটি লৈছো ফ্ৰাই কৰিব কাৰণে এয়া আকৌ অকনমান বেচনত লগাই এয়া তেলত দি দিছো তেলত অকনমান সময় ভাজি লোৱাৰ পাছতে এয়া আকৌ বেঙেনা ফ্ৰাই খিনিও হৈ গল তাৰ পাছত আকৌ এয়া দাইল কেটামান মিক্সিত মাৰিব লৈছো পকৰি বনাবৰ কাৰণে দাইলখিনি মিক্সিত মাৰি লোৱাৰ পাছতে লগতে বলো পকৰিটাও বনাই লওঁ এয়া আকৌ পিয়াজ পুদিনা পাত নিমখ আটাইখিনি ভালদৰে মিক্স কৰি এয়া আকৌ দি দিছো তেলত আৰু এয়া দেখিছানে তেলত দি দিয়াৰ পাছতে এয়া পকৰিকিটাও বনোৱা হৈয়ে গ'ল পকৰিকিটা ভাজি হোৱাৰ পাছতে মই বোলে একেখিনি তেলতে এয়া কুফটা চাৰিটাও ভাজি লওঁ আৰু এয়া পকৰি কুফটা হৈ গ'ল তাৰ পাছত আকৌ এয়া ঢেকীয়া শাক অকমান বাছি ললো ৰুটিৰ লগত খাবৰ কাৰণে যিহেতু ভাজি এখন লাগে এয়া আকৌ ভাজিখিনিও পাতি দিলো মোৰ যে ঢেকীয়া শাক দেখিলে একদম দাইলৰ লগত খাবলৈ মন যায় দিনৰ ভাতকেইটাত যে দাইলৰ লগত ঢেকীয়া শাকৰ ভাজিখিনি বিৰাটেই বেছি খাই ভাল লাগে এয়া আকৌ মই পোলাওৰ কামখিনিও কৰি ললো পোলাওত এয়া কুৰ্মা গোছখিনি দি তাৰ ওপৰত গৰম পানী দি কুকাৰৰ ঢাকনখন মাৰি দিলো এয়া আকৌ আবাই ঘৰৰে গছত লগা অমিতা এটা পাৰি দিছে এই অমিতাটো পিছে গছতে পকিলে আৰু ইমানেই ধুনীয়াকৈ পকিলে চাওকচোন কাটি দিওঁতে মানে দেখিয়ে ভাল লাগিছে তাৰ পাছত আকৌ এয়া মই ইফতাৰত খাবৰ কাৰণে ধুনীয়াকৈ কাটি ললো তাৰ পাছত এয়া আকৌ দিছিলে আমাৰ জেঠাই এজনী ঘৰৰ পৰা ইফতাৰী মই আকৌ ইফতাৰীখিনি দিয়াৰ পাছতে লগতে ওলোৱাই চাইছো কি কিনো দিছে কিছুমান সৰু ল'ৰা ছোৱালীয়ে যে খোৱা বস্তু দেখিলে লগতেই চাই বা লগতেই খায় মোৰো ঠিক তেনেকুৱাই হৈছে মই এয়া লগতে চাই ললো তাৰ পাছত এয়া আকৌ আটাখিনি খচি ললো ৰুটি বনাবৰ কাৰণে ৰুটিকেইটা বেলি এয়া লগতে লৈছো সেকিবৰ কাৰণে ৰুটিকেইখন সেকি হৈ যোৱাৰ পাছত এয়া আকৌ লগতে চাহখিনিও বনাই ললো আৰু চাহখিনি বনোৱা হোৱাৰ পাছতে এয়া আহি গলো মই ইফতাৰ কৰিবৰ কাৰণে আৰু এতিয়া মই ইফতাৰটো কৰি লওঁ ইফতাৰটো কৰি হোৱাৰ পাছত মই আপোনালোকক আকৌ লগ পাই আছো গাইজ ইফতাৰ কৰা হৈ গ'ল ইফতাৰ কৰি আকৌ মই চিকেন অকমান বনাই আছো চেহেৰিৰ কাৰণে আৰু এয়া দেখিছানে এতিয়া আকৌ লোকেল চিকেনখিনি বনোৱা হৈ গ'ল আৰু এতিয়া মোৰ এফালে যাব লগা আছে মই এতিয়া ওলাই লমগে গাইজ মই যে কৈছিলো এফালে যাবলৈ আছে তালৈকে ওলাই ললো পিছে ক'ত গৈ আছো এতিয়া নকওঁ একেবাৰে গৈ পাইহে দেখুৱাম একেবাৰে গৈ পাই দেখুৱাম বুলি ক'লো হয় পিছে দেখুৱাই থকা বস্তুকেইটা নহয় আকৌ দেই মই এতিয়া য'ত গৈ আছো তালৈকে বস্তুকেইটা কিনি লৈছো আৰু এই বস্তুখিনি কিনি থকা বস্তুখিনি দেখি আপোনালোকে গম পাইছেই যিহেতু কাৰ কাৰণে কিনিছো বা কি চাবৰ কাৰণে গৈ আছো দোকানত এয়া নিউ বেবীৰ বস্তু কেইটামান কিনি ললো কিনিয়ে আকৌ এয়া জল্দি যাব ওলাইছো হস্পিটেল এয়া আকৌ হস্পিটেল আহি পাই গ'লোহি আহি পাই এইজনক দেখিছেনে এইজন আজি বাপেক বনিছে আৰু বাপেক বনাৰ খুচিতে মুখৰ হাঁহি গুচাই নাই কিয়নো নহ'ব আজি যে সিহঁতৰ কিমান এটা বেছি ভাল লগা দিন আহি পাই আকৌ মই এয়া বেবীটো চাই ললো বেবীটোৰ মুখখন ঢাকি দিলো কাৰণ আজি জন্ম হোৱা একেবাৰে নিউ বেবী আমি কেঁচুৱা চালো কেঁচুৱা চাই ওলাই আহি আছো কেঁচুৱাটোৰ পিছত বিৰাটেই বেছি মৰম লগা এতিয়া আমি ঘৰ যাম গাইজ বেবীটো চাই আহি ঘৰ পাই গ'লোহি আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছো আকৌ লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ আহিছো বাই বাই